गिथिबारि सावस्रि आरो गाहामथि खुलिनि हाबलांनाय लामानि आरसीसी बक्स कालबाहार बेखेवदों। अदालगुरि जिल्लानि सिङाव थानाय अदालगुरि बिधान सभा समस्ति लोगोसे बिटिआर कालिदुवार समस्तिनि सोमलिगुरि बिसिडिसि गिथिबारियाव थानाय देहा सावस्रि आरो गाहामथि खुलिनि हाबलांनाय लामानि आरसीसी बक्स कालबाहार बेखेवना होयो अदालगुरि बिधान सभा समस्तिनि एमएलए बिटिआरनि लेङाइ गाहाय गोविन्द चन्द्र बसुमतारी बिथाङा। সন্মুখতে এটা খাল আছিল, সেই খালৰ কাৰণে জনসাধাৰণ অহা যোৱাত অসুবিধা হৈ আছিল আৰু সেই অসুবিধা দূৰ কৰিবৰ কাৰণে আমাৰ স্থানীয় ৰাইজে ইয়াত ব্ৰিজ এখন লাগে বুলি কৈছিল আৰু সেই দাবী মতে আজি অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে এটা কালভাৰ্ট বনাই দিয়া হ'ল। আশা কৰোঁ এই কালভাৰ্টৰ জৰিয়তে অন্ততঃ অহা যোৱাৰ সুচল হৈছে আৰু ৰাইজৰ উপকাৰ হৈছে। গিতিবাৰীত এই 2 বছৰৰ ভিতৰত 1.5 বছৰৰ ভিতৰত আমি 2টা অনুষ্ঠান দিলোঁ। এটা অংগনবাদী চেণ্টাৰ যোৱা বছৰ আমি মুকলি কৰিছিলোঁ আৰু এইবাৰ আমি ব্ৰিজ তাৰ সন্মুখত থকা যিটো ৰাস্তা তাত ব্ৰিজ এটা বনাইছোঁ আৰু তেনেকুৱা অসুবিধা নিশ্চয় গিতিবাৰী অঞ্চলত আছে। আমি পৰ্যায়ক্ৰমে এটাৰ পিছত এটা কাম কৰি ৰাইজৰ সুবিধাৰ কাৰণে ব্যৱস্থা কৰি যাম। মাত্ৰ ৰাইজৰ ওচৰত অনুৰোধ যে আপোনালোকৰ অঞ্চলৰ যিখিনি সমস্যা আছে, যিবোৰ অভাৱ আছে আপোনালোকে চৰকাৰক জানিবলৈ দিয়ক আৰু চৰকাৰৰ লগত সহযোগ কৰক। আমি অকল গিতিবাৰীতে নাই, বিভিন্ন ঠাইত আমাৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে কাম কৰিম, কাৰণ চৰকাৰৰ দায়িত্ব হৈছে জনসাধাৰণৰ সমস্যা দূৰ কৰা আৰু সেই ব্যৱস্থাখিনি আমি কৰিম। হস্পিটেলখন অতি সুচল বুলি গম পাইছোঁ, ইয়াত ডক্টৰৰ ব্যৱস্থা আপুনি কি কৰিব? গোটেই বিটিআৰ অঞ্চলতে ডক্টৰৰ অসুবিধা আছে, ডক্টৰ কম আছে আৰু সেইকাৰণে বহু জেগাত ডক্টৰ নাই। য'ত 4-5জন ডক্টৰ থাকিব লাগে তাত এজনো নাথাকে, এনেকুৱা আছে। ইয়াতো আছে, কিন্তু তথাপি আমি অসম চৰকাৰলৈ লিখি আছোঁ, যিহেতু মেডিকেল ডিপাৰ্টমেণ্ট যদিও ট্ৰান্সফাৰ ছাবজেক্ট হয় তথাপিও ডক্টৰৰ এপইণ্টমেণ্ট দিয়া, ডক্টৰ ট্ৰান্সফাৰ কৰা গোটেই দায়িত্বখিনি কিন্তু অসম চৰকাৰৰ হাততে আছে। সেইকাৰণে আমি লিখিবহে পাৰোঁ অসম চৰকাৰলৈ। অসম চৰকাৰে যদি দিয়েতো দিব। ক'বলৈ গ'লে অসম চৰকাৰৰ ডক্টৰৰ নাটনি আছে, সেইকাৰণে বহু ঠাইত আমাৰ বিটিআৰৰ বাহিৰেও বহু ঠাইত ডক্টৰ পোৱা নাযায়। বিশেষকৈ নতুনকৈ যিকেইটা মেডিকেল কলেজ ষ্টাৰ্ট হ'ল, এইবাৰ প্ৰায় প্ৰতিখন জিলাত একোখনকৈ মেডিকেল কলেজ গঠন কৰা এটা সিদ্ধান্ত, সেইটো যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে আমাৰ অসমত অন্ততঃ ডক্টৰৰ নাটনি নহ'ব আৰু তাৰ কাৰণে আমি কিছু দেৰি আৰু অপেক্ষা কৰিব লগা হ'ব পাৰে। তথাপি আমি যিখিনি সমস্যা আছে ইয়াত ডক্টৰৰ অভাৱ, সেইখিনি কেনেকৈ পাৰিম ইয়াৰ ডক্টৰ অহাৰ ব্যৱস্থাখিনি সেইটোৰ কাৰণে কাম কৰিম। যিহেতু বেমাৰী বহুতখিনি আছে, তেনে ক্ষেত্ৰত মানে বেমাৰী অনা নিয়াৰ কাৰণেও এম্বুলেঞ্চৰ বহুতখিনি প্ৰয়োজন হয়। এম্বুলেঞ্চ ইয়াতে দেখা নাই, ইয়াৰ ব্যৱস্থা আপুনি কিবা কৰে? এম্বুলেঞ্চটো বহু জেগাতে নাই, চৰকাৰৰ পৰাও তেনেকুৱা দিব পৰা হোৱা নাই। ৰিকুৱেষ্টে কৰিব পাৰোঁ, কোনোবা যদি NGO আছে বা কোনোবা ব্যক্তিয়ে যদি হস্পিটেলবিলাকৰ এম্বুলেঞ্চ ডনেশ্যন দিব পাৰে তেতিয়াহ'লে ডিপাৰ্টমেণ্টে ল'ব। ইতিমধ্যে তেনেকৈ 2টামান ডনেশ্যন দিয়া এম্বুলেঞ্চ আছে আমাৰ ইয়াতো। কোনোবা সদাশী ব্যক্তিয়ে যদি দিয়ে অন্ততঃ জনসাধাৰণৰ সেৱাৰ নামত আমি চৰকাৰ হিচাপে তেওঁলোকক খুব আদৰণি জনাম, কোনোবাই যদি আগবাঢ়ি আহে। কাৰণ চৰকাৰে গোটেইখিনি একেদিনাই গোটেইখিনি অভাৱ পূৰণ কৰাটো সম্ভৱ নহয়। তাৰপিছত এটা আমি কৰি যাম। মেডিকেল বিশেষকৈ চিকিৎসা বিষয়টো সম্পূৰ্ণ কৰ্তৃত্ব আমাৰ নাই, সেইকাৰণে কিছু অসুবিধা আমাৰ আছে। মানে লোকসভাৰ যিটো নেকি নিৰ্বাচন আহি আছে, ইয়াত বিটিচিৰ ফালৰ পৰা, বিটিআৰ ফালৰ পৰা কেনেকুৱা মুখ্য ভূমিকা থাকিব? বিটিআৰত যিহেতু 2টা সমষ্টি পৰে লোকসভা সমষ্টিত, এটা কোকৰাঝাৰ আৰু এটা মঙলদৈৰ আধা অংশখিনি পৰে। নিৰ্বাচন আহক, আমি অংশটো ল'ব লাগিব পলিটিকেল পাৰ্টি হিচাপে, কিন্তু কেনেকুৱা লোৱা হ'ব সেইটো, যিহেতু আমি যৌথ চৰকাৰ আছোঁ ষ্টেটতো আৰু কাউন্সিলতো, সেইকাৰণে আমাৰ যিকেইটা পাৰ্টীয়ে চৰকাৰ চলাইছে আটাই লগ লাগি আলোচনা কৰি সিদ্ধান্ত ল'ম কেনেকৈ কি কৰা যায়। বসুমতাৰীৰ নেতৃত্বত আমি এইটো পাবলৈ সক্ষম হ'লোঁ, কিন্তু আজি সেইকাৰণে আমি তেখেতক মাতি পেলাই আমি উদ্বোধন কৰিলোঁ। আশা কৰি নেক্সট আৰু এইখিনি অঞ্চলত আমাৰ মোৰ VCDC আণ্ডাৰত
বৰ্তমান এইখিনি মোৰ VCDC আণ্ডাৰৰ মোটামুটি এতিয়া অংগনবাদী কেন্দ্ৰ আহি গ'ল আৰু লগতে এতিয়া আজি RCC বক্স কালভাৰ হৈ গ'ল লগতে আৰু গেটিবাৰী হেল্থ চেণ্টাৰৰ RCC আৰ্ট ফিলিং হৈ গ'ল আৰু লগতে ফেঞ্চিং হৈ যাব লগতে আৰু MGNৰেগা থ্ৰুদি কেনেল হ'ব ধৰি আছে এইখিনিয়ে মই ভাবিছোঁ যে BTR অঞ্চলত আমাৰ কালিন্দুৱাৰ সমষ্টি শিমলুগুৰি VCDC অন্তৰ্গত এই শিমলুগুৰি VCDCত মানে মই ভাবিছোঁ যে আমাৰ ৰাইজৰ কাৰণে ডেভেলপমেণ্টটো আহিব বুলি মই আশা কৰিছোঁ। আজি যিহেতু উদ্বোধন কৰিলে RCC ব্ৰিজ এখন কি ফাণ্ডত আছিলে কিমান টকাৰ আছিল? এইটো আমাৰ 15 ফাইনেন্সৰ আছিলে 14 লাখ টকাৰ আছিলে কিনাৰ এটা ৰাস্তা হৈ যাব এইটো এমাউণ্টতে RCC বক্স কালভাৰ আৰু লগতে অলপ ৰাস্তা আছে 400 কিলোমিটাৰ ৰাস্তা আছে কিন্তু হৈ যাব।